গুড মৰ্নিং সকলোকে আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু আজি যাম কামাখ্যা আৰু ইমান বেছি গৰম একদম ইয়াতটো বহুত বেছি গৰম আৰু ৰ'দডাল বহুত বেছি ওলাইছে আৰু বাহিৰৰ ৰ'দডাল একদম সাংঘাতিককৈ ওলাইছে এডাল বহুত বেছি গৰম হ'ব আজি 12 বাজি যাব আৰু এইটো আমাৰ কোকো অ কোকো এইটো চা ই মানে ইয়াত বহুত ফূৰ্তি পাইছে আহি পেলাই একদম এফালে যাওঁগে আমি যাওঁগে বলা কোন যাব আগত যাওঁগে বল নেযাও ইয়াতে থাকিবি তললে যাওঁগে বল আৰু গা চা ধুই ভালকৈ তালৈ যাওঁতে দেখাম আৰু এতিয়া ভিডিঅ'টো চাই থাকিব আৰু মোক এৰি থৈ গুচি গ'লি ন হ'ব যা মোক নেমাতিবি যাগে আৰু যাগে দেই মই অকলে এৰি থৈ গুচি গ'লি আৰু তই দে আৰু এতিয়া কামাখ্যালৈ বুলি ওলালোঁ আৰু কামাখ্যা মন্দিৰলৈ মই আজিলৈকে আহিয়ে পোৱা নাই অম্বুবাচী মেলাটো বাদ দিছোঁ সেইটোতো চাই পোৱা নাই বাৰু কেতিয়াও আৰু মই মন্দিৰটো আজিলৈকে ভালকৈ নিজে দেখি পোৱা নাই ফটো ভিডিঅ'ত দেখাটো বেলেগ কথা আৰু নিজে চোৱাটোও বেলেগ কথা সেইকাৰণে আজি ময়ো চাম আৰু আপোনালোকেও লাষ্টলৈকে চাব ভিডিঅ'টো আৰু আমি ফাৰ্ষ্টতে পালোঁ এইটো ৰাস্তা এইখনেই মেইন গেট নেকি মই ভালকৈ নাজানো বাৰু আৰু এইফালে গ'লে বোলে অকণমান দূৰ হ'ব সেইকাৰণে আমি আহিলোঁ এইফালেদি আৰু এইটো ৰাস্তা নৰকাসুৰে এৰাতিতে বনোৱা ৰাস্তা এইফালেদি আহিলোঁ আৰু এইফালেদি মানে আহি 12হে বাজিলে আৰু মানুহজনে ক'লে ইফালেদি গ'লে বোলে দীঘল হয় আৰু ইফালেদি গ'লে বোলে চুটি ৰাস্তাটো মানে শ্বৰ্টকাট হয় ইফালেদি গ'লে তো ভাবিছোঁ এইফালেদি পুটুককৈ পামগৈ আৰু কিন্তু ৰাস্তাটো মানে ইমানেই মানে এনেকুৱা ৰাস্তাটো চাওকচোন কেনেকুৱা ধৰণৰ ভালকৈ ষ্টেপো নহয় তো এইডালত গৈ মানে একদম অকণমান গৈ বহোঁ তেনেকুৱা অৱস্থা হৈ গৈছে আৰু ৰাস্তাটো আকৌ আধা ৰাস্তাত পালোঁহি কিন্তু ৰাস্তাটো বাদ দি আকৌ এইফালে দিয়ে গ'লোঁ কাৰণ শ্বৰ্টকাট বুলি কৈ থৈছে তো শ্বৰ্টকাটেই হ'ব তাৰপিছত মন্দিৰ এটা পালোঁ ৰাস্তাটোত মানে কেইবাটাও মূৰ্তি আছে আৰু 900টা ষ্টেপ আছে মই ভাবিছোঁ ইমান দূৰ আহিলোঁ যেতিয়া বেছি দূৰ নাই আৰু পামগৈ কিন্তু আৰু 900টা ষ্টেপ যাব লাগিব তাৰ পাছতহে পামগৈ আৰু ইমান দূৰ আহি অৱস্থা বেয়া হৈ গৈছে তাৰপিছত আৰু 700টা ষ্টেপ আছে আৰু গৰমত যিমান মেকআপ কৰি আহিছিলোঁ চব উঠি ভাঙি চেজ হৈ গ'ল আকৌ মই বান্দৰণীজনী হৈ গ'লোঁ আৰু ইমান দূৰ যে আমি ৰাস্তাটো পাৰ কৰি আহিলোঁ একদম ৰাস্তাটো পিছফালে চাই ভাল লাগি গৈছে আৰু লাহে লাহে আহি পেলাই পাইছোঁহি আৰু দোকান চোকানবোৰ আৰু মই বহুত নেদেখা বস্তু দেখিলোঁ যেনে ফুলটো মই আজিলৈকে দেখিয়ে পোৱা নাই এইটো আৰু কিছুমান বস্তু দেখিলোঁ মই আজিলৈকে দেখিয়ে পোৱা নাই আৰু সেইবিলাকে বোলে পূজা কৰে পূজাত ব্যৱহাৰ হয় সেইবিলাক বহুত বস্তু নৰ্মেল কিন্তু কিছুমান বস্তু মানে নৰ্মেলি দেখা নাযায় তেনেকুৱা ধৰণৰ বস্তু আছে ইয়াত মানে গৈ পেলাই বহুত বস্তু চাব পাৰি আৰু এইটো হৈ গ'ল কস্তুৰী মই ভাবিছোঁ এইটো কিবা ফাৰৰ পুতলা হ'ব নেকি তেনেকৈ দেখিবলৈ তেনেকুৱা বুলি ভাবিছিলোঁ কিন্তু সেইটো নহয় এইটো বোলে পহু গাৰ পৰা সৰি পৰে আৰু বহুত ধুনীয়া স্মেল এটা আহে আৰু এইটো মানে পোৱা নাযায় চব জেগাতে আৰু সঁচাকৈ ধুনীয়া স্মেল আহে তাত মানুহৰ গাত খানি দেখাই আছিলে কিন্তু লোৱা নহ'ল পাছত গ'লে কেতিয়াবা ল'ম
আৰু আমি মেইন গেটখনৰ ওচৰ পাই গ'লোহি মেইন গেটখনৰ ওচৰত এনেকুৱা সাংঘাতিককৈ ভিৰ মানে তাত আপুনি খাৰা হৈ থাকিলে হ'ল নিজে নিজে গৈ থাকিব আৰু তাৰে ভিৰৰ মাজত দোকান এখনত সোমালোঁ আৰু প্ৰসাদ চাকি ল'লোঁ আৰু আমাৰ চেণ্ডেল থ'লোঁ চেণ্ডেল এযোৰত 20 টকাকৈ লৈছে ভাড়া আৰু ইমান ধুনীয়াকৈ মন্দিৰটো সজাইছে গৈয়ে ভাল লাগিছে ফটোত দেখিছোঁ কিন্তু নিজৰ চকুৰে দেখি মানে কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ আপোনালোকে সময় সুবিধা পালে যদি অহা নাই আজিলৈকে অম্বুবাচী এবাৰ আহি চাবহি বহুত ভাল লাগে অকণমান কষ্ট হয় অহা যোৱাত কিন্তু বহুত বেছি ভাল লাগে আৰু আমি তাত ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ ইমান ভিৰৰ মাজতো জেগা অকণ পালোঁ বাৰু চাকি জ্বলাবলৈ আৰু বাবাজী এটাই মোক ধৰি পেলাই 1 টকীয়া এটা দিলে মই তাক সেৱা কৰা নাছিলোঁ পইচা পাতি দি পাছত দিয়াৰ পিছত বাৰু মই সেৱা কৰিলোঁ আৰু যোনেই নহওক আশীৰ্বাদ বুলি দিলে ৰাখি থৈ দিলোঁ আৰু ৰঙা কাপোৰত বান্ধি থ'বলৈ কৈছে যেনেকৈ কৈছে তেনেকৈয়ে থ'ম বাৰু আৰু ভিতৰৰ ফালে মানুহৰ পুৰা ভিৰ দৰ্শন কৰিবলৈ চব য'তে ত'তে বহি আছে আৰু লাইনো লাগি আছে আৰু বহিও আছে মানে লাইনত লাগিবলৈও জেগা নাইকিয়া তাত লাইনটোও কম নহয়কৈ ইফালৰ পৰা গৈ সিফালৈকে হৈ গৈছে গৈ পেলাই তেওঁ লাইন চেচেই হোৱা নাই আৰু যোন মানুহে ইফালে দৰ্শন কৰিব পৰা নাই ইফাল দিয়ে কৰিছে গ্ৰিলৰ ইফাল দি আৰু মই ইফাল দিয়ে গৈ পেলাই সেৱা কৰিলোঁগৈ আৰু অকণমান জুম কৰিও দেখালোঁ আৰু নেদেখি তেওঁ জুম কৰি দেখালোঁ আৰু এনেই আৰু এই ছাগলীটো চাওক কিমান ডাঙৰ ইয়াত চাগে দাণ্ডিয়া ছাগলী ইয়াত অকণমান সৰুৱে দেখিব কিন্তু বহুত বেছি ডাঙৰ আৰু এইফালে পুখুৰী এটা আছে পুখুৰীটোলৈ গ'লোঁ আৰু আজি যিমানখিনি পাৰিলোঁ সিমানখিনি দৰ্শন কৰিলোঁ আৰু ভিডিঅ'টো দেখালোঁ গোটেইখিনি সম্ভৱ নহয় ইমান ভিৰৰ মাজত যদি এদিন ভগৱানে বিচাৰে তেন্তে মই এদিন আহি গোটেইখিনি ভালকৈ চামহি মোৰ বহুত বেছি মন আছে কিন্তু নহ'লগৈ আজি আৰু ইয়াত মানুহবিলাকে ধুনীয়াকৈ গা ধুই আছে গাটো ধুবলৈ নোৱাৰিলোঁ কিন্তু ইয়াতে সোমাই পেলাই মূৰত পানী ল'লোঁ আৰু বিচাৰিছিলোঁ যদিও ভিতৰৰ পৰা সেৱা কৰিবলৈ নহ'লে সেইকাৰণে বাহিৰে বাহিৰে চাৰিওফালে মন্দিৰটো সেৱা কৰিলোঁ যিটো বিচাৰোঁ সেইটোৱেতো হ'ব নোৱাৰে সেৱা কৰিলোঁ আৰু তেনেকৈ চাৰিওফালৰ পৰা বাহিৰে বাহিৰে আৰু আমি আহোঁতে মানুহে বনোৱা ৰাস্তাটোৱেদি আহিলোঁ নৰকাসুৰে বনোৱা ৰাস্তাটোদি নগ'লোঁ আৰু কাৰণ সেইটো ৰাস্তাটোদি কষ্ট হৈছিলে অলপ এইটো দি ইমান নহ'লে ধুনীয়াকৈ পাই গ'লোঁ অলপ দূৰ হ'ল খালি আৰু আজিৰ ধুনীয়া ধুনীয়া ফটোবোৰ মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত মই দিম আৰু যদি আপোনালোকে চাব পাৰে মই ইয়াত ডেছক্ৰিপশ্যনত লিংক দি থ'ম দুইটাৰে আৰু আজি ভিডিঅ'টো ভাল পালে বেয়া পালে মোক কমেণ্ট কৰি জনাব জানিছোঁ ভালকৈ দেখাব পৰা নাই কিন্তু যিমানখিনি দেখালোঁ সিমানখিনি যদি ভাল পালে তেন্তে মোক জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব